হেল্ল' দোস্ত, আমাৰ অসমীয়া বোৱাৰীবিলাক যেতিয়া অসুবিধা হয় বা মাহিলী হয় তেতিয়া কি হয় জানেনে বাৰু? একোৱে চুব নোৱাৰি। কিন্তু মানুহজনক বা ল'ৰা ছোৱালীক মাতিবলগীয়া হ'লে হেৰা এফালে আহাচোন, কাপোৰ দুটামান মোক উলিয়াই দিয়াহি। ৰওঁতে গা কিবা লাগি যাবগৈ। সেইকাৰণে আমি কি কৰোঁ গম পাইছেনে বাৰু? একোৱে চুব নাপায় চুব নাপায় কাৰণে আমি এনেকৈ চুওঁ, মানে সেইটো চোৱা নালাগে আৰু আমি এনেকৈ কৰি চুব লাগিব। এইটো গম পাইছেনে? এইটো আমি একোৱে চোৱা নাই এইটো কিন্তু মই আনিলোঁ, এইটো কিন্তু চোৱা হোৱা নাই। এনেকৈ কৈ যে এনেকৈ আনো, এইটো চোৱা নহয়। আপোনালোকে গম পাইছেনে বাৰু? আমাৰ অসমীয়া মানুহবিলাকৰ অসুবিধা এয়াই হয়, মাহিলী অসুবিধা। আৰু কাৰ লগত এনেকুৱা হৈছে জনাব দেই। মানুহজনক বা ল'ৰা ছোৱালীক মাতিবলৈ হ'লে এফালে আহাচোন, এফালে আহা, মোক কিবা এটা বস্তু লাগে আনি দিয়াহি। ৰওঁতে মানে কিবা হৈ যায়গৈ। এতিয়া কি কৰিব, উপায় নাই। সেইকাৰণে নোচোৱা বস্তুটো চুবলগীয়া হৈছে, এনেকৈ আনিবলগীয়া হয়। আপোনালোকৰ কাৰ এনেকুৱা হৈছে জনাবচোন।